বিজেপি চৰকাৰৰ প্ৰশংসা কৰিলে যিসকল লোকে 1500 টকীয়া দালাল আখ্যা দিয়ে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুণগান গালে যিসকল লোকে অন্ধভক্ত আখ্যা দিয়ে, সামাজিক মাধ্যমত অশ্লীল গালি গালাজ কৰে, সেই লোকসকলৰ বাবে এইটো ভিডিঅ'। চাওক, আমি এতিয়া ক'ত উপস্থিত আছোঁ? আমি এতিয়া উপস্থিত আছোঁ য'ত এখন ইঞ্জিনিয়াৰিং অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণ কাৰ্য চলি আছে। এই বিজেপি চৰকাৰখনৰ দিনতে চাওক আপোনালোকে, এই চৰকাৰৰ দিনতে এনেধৰণৰ উন্নত কামবিলাক হৈ আছে। আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ যে হাজো শুৱালকুছিৰ দৰে একোটা অঞ্চলত যে এদিন ইমান এখন ডাঙৰ বৃহৎ অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণ হৈ উঠিব। কিন্তু ইয়াত চাওক আপোনালোকে, যিবিলাক সপোন আমি কেতিয়াও দেখা নাছিলোঁ, সেই সপোনবিলাক এই চৰকাৰৰ দিনত পূৰণ হৈছে। এই অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ প্ৰায় 80%, 70% কাম সম্পূৰ্ণ হৈ উঠিছে আৰু মাত্ৰ বাকী আছে কিছু শতাংশ কাম, যি নেকি আৰু হয়তো কিছু মাহ পাছত, কিছু বছৰ পাছত, 1-1.5 বছৰ পাছতে এই মহাবিদ্যালয়খন সম্পূৰ্ণ হৈ উঠিব। ইয়াত কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ল'ৰা ছোৱালী পঢ়িবলৈ নাহে। ইয়াৰ এই কলেজখনৰ পৰা অধিককৈ লাভান্বিত হ'ব হাজো শুৱালকুছি সমষ্টিৰ অঞ্চলৰ বাস কৰা লোকসকলৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া যিমানবিলাক অঞ্চল আছে, লাহ, বামুণ্ডি, লগতে আপোনাৰ এইপিনে চাৰিআলি, চাংচাৰি, আটাইবিলাক অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে মনত সপোন পুহি ৰাখিছে তেওঁলোকে এদিন ইঞ্জিনিয়াৰিং পঢ়িব, পিতৃ মাতৃয়ে যিসকলে সপোন পুহি ৰাখিছে যে মোৰ ল'ৰা ছোৱালীয়ে এদিন ইঞ্জিনিয়াৰিং পঢ়িব, সেই সকলো ছাত্ৰ ছাত্ৰীৰে, সেই সকলো পিতৃ মাতৃৰে পেৰেণ্টছৰ সপোন পূৰণ কৰিব পাৰিব এই মহাবিদ্যালয়খনত আহি কিনে পঢ়ি কিনে। ইয়াৰ বাবে এতিয়াৰ পৰা আৰু চহৰলৈ যাব নালাগে। তো এই চৰকাৰৰ দিনতে এইবিলাক উন্নয়নমূলক কাম হৈ আছে।